Hello guys, good morning. আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ তেওঁলোকক স্বাগতম জনাইছো আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব। এতিয়া মই কলেজলৈ গৈ আছো, মানে গুৱাহাটী গৈ আছো, ঘৰত আহিছিলো। এতিয়া ৰাতিপুৱা হৈছে 7:05। আপোনালোক দেখাই আছো কেনেকুৱা বাহিৰত কুঁৱলী একদম, চাই থাকক দেই। এয়া চাওক চাৰিওফালে একদম কুঁৱলী 7টা বাজিছে এতিয়া। কেনেকুৱা একদম কুঁৱলী হৈ আছে, ভাল লাগিছে চাই। আকৌ শ্বিলং ফিলিং একদম। এতিয়া মই আছো চিপাঝাৰ পাম আৰু চিপাঝাৰ পাম আৰু বেছি টাইম নাই। আজি কলেজত এটা ধামাকা প্ৰগ্ৰাম আছে, আপোনালোকক দেখাই আছো, চাই থাকিব শেষলৈকে। এয়া নাৰিকলি মন্দিৰ পাই গলো। নাৰিকলি মন্দিৰৰ সেৱাজনে আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিলো। এতিয়া আমি পাইছো জাষ্ট নাৰিকলিৰ পৰা ওলালো আৰু ভোগালী উদযাপনী আৰম্ভ হৈ গ'ল। আৰু ইয়াতে লিখা আছে 50 টকা, কিন্তু আমি দিছো 20 টকা। বাহ কিয় বাদ। বলক আকৌ আগুৱাই গৈ থাকো আৰু বা কিমান পাম। এইফালে মদন কামদেৱ যায়, এইটো ৰাস্তা এনেকৈ যাব পাৰিম নহয়, মানে এইফালে যায়, এই পাহাৰ আগত আছে। আৰু এয়া চাওক, ৱাও কি ধুনীয়া লাগে এইখিনি ঠাই। ৰঙনি আকৌ আহি গ'ল, আকৌ দিব লাগিব। এয়া আগত চাওক, আকৌ চাওক এইখন অকণমান আগত আছো, আকৌ এতিয়া পাই গলো ভোগালী বিহু উদযাপন। বলক আৰু কি কম আৰু, বলক এতিয়া আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰো। ধুনীয়া ৰেষ্টুৰেণ্ট এখন পাব, ইয়াতে সোমাই কিনে কিবা অলপ খাই কিনে যাই থাকক। সেয়া আমি শৰাইঘাট ব্ৰিজ পাই গলো। এইখন নকওঁগে, মানে যিমান আহি থাকিলেও আমাৰ কেতিয়াও মানে সেইটো বৰ ফিলটো নহয় আৰু। বা শৰাইঘাট এনেকুৱা মানে যিমানে আহিলেও এইখনৰ প্ৰতি মানে মায়া বস্তু কমি নাযায় আৰু। কিমান ধুনীয়া এটা পৰিৱেশ ঘূৰিব লাগিব এতিয়া, পৰিৱেশ এইটো ইমান ধুনীয়া হয় নে? এইটো আইন পৰিৱেশ। ৰুম আহি পালো, এতিয়া মইনা কি কৰি চাওঁগে। ওলাই আছে, মই আহি পালো। তাৰপিছত এতিয়া ইয়াতে কিবা অলপ আনিছো, বস্তুখিনি থৈ কিনে তাতে আপোনালোকক দেখাই আছো সকলোবিলাক। এতিয়া কলেজলৈ গৈ আছো, কলেজত গৈ আজি আৰু আৰম্ভ হ'ব আৰু এইবিলাক আমাৰ গোপিনী পাই গলো। এতিয়া অলপ পিছত মানে ষ্টাৰ্ট হ'ব, যেতিয়া ষ্টাৰ্ট হয় আপোনালোকক দেখাম আৰু। কলেজৰ মেইন প্ৰৱেশ দ্বাৰ, অক্ষয় বন্তি। এই বন্তি সদায় জ্বলি থাকে আমাৰ কলেজৰ। সৰস্বতী মা এইবিলাক ইয়াতে বহি আছে, প্ৰগ্ৰাম ষ্টাৰ্ট হোৱা নাই। আৰু বাহিৰত অকণমান দেখাই দিম পৰিৱেশ কি হৈছে, মানে ষ্টেজত এতিয়াও ৰ'দ পৰি আছে, আৰম্ভ হোৱা নাই, দেখাই আছো এতিয়া দেই। হেৰি কৰি আছে এইবিলাক, মানে ষ্টেজত ঠিক কৰি আছে চববিলাক, হ'ব আৰু পিছত ৰ'দ পৰি আছে সেইকাৰণে হোৱা নাই এতিয়ালৈ, ৰ'দ পৰি থকাৰ কাৰণে। আমাৰ প্ৰগ্ৰেম এতিয়া আৰম্ভ হ'ব। गुरुजी के अनुसार के आपको कहने को बोला
এইটো সিদিনাখন ব্লগত উঠিব নাপালে বোলে আজি উঠিলে দিম দেই আজি আমাৰ কলেজত কি আছে অলপ কৈ দিয়া আমাৰ যিবিলাক চৰকাৰী শিক্ষাগুৰুসকলে পৰিৱেশন কৰিব সেই উদ্দেশ্যে আজি এখন চেমিনাৰ বুলি ক'ব পাৰি চেমিনাৰখন অনুষ্ঠিত হৈছে গুৰু মিলন ষ্টুডেণ্ট শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীসকলো একেলগে উপস্থিত হৈছে খুবেই ভাল লাগিছে আপোনালোকে চাওক প্ৰগ্ৰামটো চাওক কেনেকুৱা লাগিছে ভাল লাগিছে কাৰণ আজি ফাৰ্ষ্ট টাইম আমি শিক্ষাগুৰুসকলৰ প্ৰগ্ৰেম দেখা পাম বহুত ভাল লাগিছে ঠিক আছে এতিয়া চাওগে সকলোৱে বাই 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 ভিডিঅ' কৰি গৈছে মানে গোটেইখিনি দিয়া সম্ভৱ নহয়তো এইকাৰণে চব সকলো প্ৰগ্ৰেমে অলপ অলপকৈ দিছোঁ আপোনালোকে চাব এইখিনিকে চাই কিনে কমেণ্ট কৰিব কেনেকুৱা হৈছে দেই আৰু চাই থাকক মাজনীসকল তেওঁলোকৰ দিন আহি আছে কমেণ্ট কৰি দিবা সাবস্ক্ৰাইব কৰি দিব আৰু তোমালোকৰ টাইম আহি আছে ফেষ্টাছৰ দিনাখন কিয় দুখ লাগিছে আজি কেনেকুৱা অনুভৱ হৈছে অলপ কৈ দিয়া আজি দিনটো কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আমি এনেকুৱা কেতিয়াও কেতিয়াও দেখিছোঁ আজি ভাল লাগিব পাৰিম আমি প্ৰতিবাৰে এনেকুৱা হয় কি কৰি আছা তই মাধৱ কেনেকুৱা অনুভৱ ভাল লাগিছে মেম ছাৰ প্ৰগ্ৰেমবিলাক চাই ভাল লাগিল আমাৰ আমিও তেনেদৰে প্ৰেক্টিচ কৰিব লাগিব আৰু এতিয়া আগৰখিনি চাই থাকক আপোনালোকে Surya Koti
ষ্টুডেণ্ট গৈছে আমি আছোঁ এইবিলাক থাকি হৈ গৈছে আমি এটা কলেজৰ পৰা ঘৰলৈ গৈ আছোঁ প্ৰগ্ৰাম শেষ হ'ল তেতেলী খাই গৈ আছোঁ দেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আজি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই বহুত ভাগৰ লাগিছে ঘৰত যাওঁ আৰু এইখিনি এনেকৈ সমাপ্ত কৰিছিলোঁ আৰু